নিজকে এজন লাখপতি বা কোটিপতি বুলি ভাবিবলৈ আৰম্ভ কৰি দিয়ক। কেনেকৈ? আপোনাৰ সামাজিক অৰ্থনৈতিক অৱস্থা যেনেকুৱাই নহওক কিয়, আপোনাৰ চিন্তা চৰ্চা যেন সদায় উন্নতমানৰ হয়। উচ্চমানৰ চিন্তাই মানুহৰ সন্মুখত সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে। প্ৰবল আশাই সকলো ধৰণৰ প্ৰতিকূলতাকে দূৰলৈ ঠেলি পঠিয়াব পাৰে। আপোনাৰ যদি উদ্যম থাকে, তেনেহ'লে আপুনি যিকোনো কল্পনাকে বাস্তৱত ৰূপায়িত কৰিব পাৰিব। নিজৰ লক্ষ্য পূৰণৰ বাবে আপুনি আপোনাৰ কৰ্মশক্তি, ইচ্ছাশক্তি আৰু প্ৰচেষ্টাক কামত লগাব লাগিব। পলমকৈ হ'লেও আপুনি বিচৰা সুযোগ আপোনাৰ জীৱনলৈ আহিবই। আপুনি মাথোন ধৈৰ্য ধৰিব লাগিব। পিছুৱাই অহাৰ মানসিকতা একেবাৰে পৰিত্যাগ কৰক। তেনে মানসিকতাই জীৱন ব্যৰ্থতাৰ গ্লানিৰে ভৰাই তোলে। পিছুৱাই অহাৰ সমস্ত পথ বন্ধ কৰি জীৱন যুঁজত জঁপিয়াই পৰিব পাৰিলেহে জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। অন্যথাই পিছ হুহুকা স্বভাৱে আমাক দুৰ্বল কৰি পেলায়। ধ্বংসস্তূপৰ মাজতে নতুন সৃষ্টিৰ মানসিকতা পোষণ কৰিব লাগিব। মনত ৰাখিব, সোঁতৰ বিৰুদ্ধে সাঁতুৰিব পৰা সকলকহে মানুহে মনত ৰাখে, বাকীসকলক কিন্তু একেবাৰে পাহৰি যায়। প্ৰতিকূল পৰিস্থিতিক ভয় খাই পলায়ন কৰিলে ব্যৰ্থতাৰ গ্লানিত ভুগিব লাগিব। সেয়েহে প্ৰাণ থাকে মানে যুঁজি যাওক। দুৰ্যোগক প্ৰত্যাহ্বান জনাই ফেপেৰি পাতি থিয় হওক, চাব দুৰ্যোগ নোহোৱা হৈ যাব। ইচ্ছা কৰিলেই মানুহ ধনশালী হ'ব নোৱাৰে। তাৰ বাবে প্ৰয়োজন উদগ্ৰ বাসনা, নিখুঁত পৰিকল্পনা আৰু প্ৰেৰণাময় কৰ্মোদ্যম। ধন সম্পদ প্ৰয়োজনীয় বস্তু, কিন্তু সকলো সময়তে ধনকৈ বলিয়াৰ দৰে ঢপলিয়াই ফুৰাটো অনুচিত কথা। ই মানসিক অশান্তিৰ সৃষ্টি কৰে। পৰিশ্ৰম নকৰিলে জীৱনে কাকো একো প্ৰসাদ নিদিয়ে। তেনে শ্ৰম বিমুখ মানুহ বিফল হয়। পৰিকল্পনা মতেহে সকলো কাম কৰিব। আপোনাৰ পৰিকল্পনা টোকা বহীত লিখি পেলাব। ধন সম্পত্তিৰ গৰাকী হ'ব বিচাৰিলে আপুনি কঠোৰ পৰিশ্ৰমী, নিষ্ঠাৱান, সাফল্য সচেতন মানসিকতা সম্পন্ন হ'ব লাগিব। এই পৰিৱৰ্তনশীল পৃথিৱীত আপুনি অতীতৰ সেইসকল মহান পথ প্ৰদৰ্শক অনুসৰণ কৰিব লাগিব, যিসকলে জীৱন যুঁজত জয় লাভ কৰিব পাৰিছিল। আপুনি যি কাম কৰিব বিচাৰে, সেই কাম যদি আপোনাৰ ওচৰত সঠিক বুলি ধাৰণা হয়, তেনেহ'লে আত্মবিশ্বাসেৰে সৈতে আগুৱাই যাওক আৰু কামটো সমাপন কৰক। আপোনাৰ সপোনক সকলো সময়তে সজীৱ কৰি ৰাখক। ব্যৰ্থতাৰ কোনো ধৰণৰ ছবিকে মনলৈ আহিবলৈ নিদিব। আজিৰ যুগত মানুহে যিকোনো সপোনকে সহজভাৱে ল'ব পাৰে। সেয়ে সপোন দেখাটো আজিৰ যুগত এটা সহজ আৰু নিৰাপদ কামত পৰিণত হৈছে। আজিৰ পৃথিৱীত এনে অসংখ্য সুযোগ আছে, যিবোৰৰ কথা অতীতৰ সপোন দেখোঁতাসকলে কল্পনা কৰিবও পৰা নাছিল। এই কথা সকলো সময়তে মনত ৰাখিব যে যিসকলে সফল হৈছে, তেওঁলোকে বহু ৰুদ্ধশ্বাস যুঁজ আৰু ব্যৰ্থতাৰ সীমা অতিক্ৰম কৰি আৰদ্ধ কাম সম্পন্ন কৰিছে। জীৱনৰ কেঁকুৰি আৰম্ভ হয় সমস্যাৰ মাইলৰ খুঁটিৰ পৰাহে। অৰ্থাৎ একোটা সমস্যাইহে আমাৰ জীৱনৰ গতি সলনি কৰি দিয়ে। কিবা এটা বস্তু কামনা কৰা আৰু তাক পোৱাৰ মাজত কিছু পৰিমাণে দূৰত্ব অৱশ্যেই থাকে। আমি আমাৰ প্ৰয়োজনীয় বস্তুটো পামেই, এই বিশ্বাস গভীৰভাৱে মনত পোষণ কৰি আমাৰ জীৱন যাত্ৰা আৰম্ভ কৰিব লাগিব। কেৱল আশা বা ইচ্ছাই আমাৰ জীৱন প্ৰফুল্লিত কৰি তুলিব নোৱাৰে। তাক মানসিক শক্তিৰে বলীয়ান কৰি তুলিব লাগিব। মনত প্ৰবল বিশ্বাস জগাই তুলিব লাগিব। মনত ৰাখিব,
বিশ্বাসৰ বাবে প্ৰয়োজন এটা মুকলি আৰু সবল মন। অৱৰুদ্ধ বা অমুক্ত মনে কেতিয়াও প্ৰবল বিশ্বাস, সাহস আৰু আশাৰ জন্ম দিব নোৱাৰে। ধন্যবাদ।